আমাৰ তামোলপুৰ এপছু আৰু বড়ো সাহিত্য সভাৰ যি টিচাৰ কনক্লেভ পাতিছে এইটো খুবেই প্ৰশংসনীয় কাৰণ টিচাৰসকলৰ কি সমস্যা আছে বা ষ্টুডেণ্টৰ সমস্যা কি বা স্কুলৰ কি সমস্যা আছে এইবিলাক সমস্যাৰ কথা ইয়াতে পতা হ'ব আৰু ইয়াৰ এটা সমাধান এই কনক্লেভত ওলাব বুলি আশা কৰিছোঁ। চাওক আমাৰ দিনে দিনে যিখিনি আমাৰ বড়ো মিডিয়ামৰ শিক্ষানুষ্ঠান আছে এইবিলাকত এনৰলমেণ্ট কমি আছে। এইটো ৰিজনটো কি মানে কি কাৰণত হৈছে বা ইয়াৰ আমি কেনেকৈ বঢ়াব পাৰোঁ সেইবিলাক কথা ইয়াতে আলোচনা কৰা হ'ব। ময়ো উপস্থিত আছিলোঁ, থাকি খুবেই ভাল লাগিল আৰু আপচুৰ আৰু সাহিত্য সভাৰ এইটো এটা খুবেই প্ৰশংসনীয় পদক্ষেপ আৰু তেওঁলোকে আলোচনা কৰি যাতে অনাগত দিনত আমাৰ বিদ্যালয়সমূহত যাতে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ কাৰণে নামভৰ্তিৰ সংখ্যা বঢ়াব পাৰে বা এনৰলমেণ্ট বঢ়াব পাৰে সেইটো আশা কৰিছোঁ। আৰু চৰকাৰে চাওক আমাক এইটো এটা ছাৰ্ভে এটা হৈ আছে আমাৰ ইউডাইছৰ পৰা ডাটাখিনি আজিকালি পোৱাই যায়। সেইটো ক্ষেত্ৰত মানে চৰকাৰে এটা নিৰ্দেশনা দিছে, কিন্তু এই ক্ষেত্ৰত আমি আকৌ চাম যে সঁচাকৈ এইটো কম আছে না নাই, সেইমতে আমি কাৰ্যপন্থা হাতত ল'ম। ইতিমধ্যে বড়ো মিডিয়ামৰ স্কুল নাইকিয়া হোৱা নহয়, আমাৰ এমেলগেশ্যন মাৰ্জাৰৰ থ্ৰুদি আমাৰ অসমীয়া মিডিয়াম বড়ো মিডিয়াম কিছুমান মাৰ্জ কৰি বৃহৎ কেম্পাছ কৰা হৈছে যাতে তাতে শিক্ষকৰ সংখ্যাও বাঢ়ে, ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়ে আৰু মানে গুণগত শিক্ষা পায়। কিন্তু চাব দুজন শিক্ষকৰ এগেইনষ্টত যদি দুজন ষ্টুডেণ্টেই থাকে বা তিনিজন শিক্ষকৰ এগেইনষ্টত যদি 6-7জন ষ্টুডেণ্ট থাকে তেতিয়াহ'লে সেইবিলাক স্কুল আমি ওচৰৰ স্কুলবিলাকৰ লগত আমি এইটো মাৰ্জ বা এমেলগেশ্যন কৰাৰ কাৰণে এটা মানে আমাৰ নিৰ্দেশনা আছে। তো সেই ক্ষেত্ৰত আমি সেইটো ভালকৈ চাই কমিটিৰ লগত কথা পাতি ৰাইজৰ লগত কথা পাতি সেইখিনিহে আমি প্ৰপ'জেল পঠাই আছোঁ। এইটোৰ বিভিন্ন কাৰণ আছে। ইয়াৰে প্ৰথম কাৰণটো ক'ব পাৰোঁ, আমাৰ গাৰ্জেনবিলাকে আজিকালি চৰকাৰী স্কুলতকৈ ব্যক্তিগত খণ্ডৰ স্কুলবিলাকক বেছি প্ৰাধান্য দিয়ে আৰু তেওঁলোকে ভাবে যে তাতে গ'লে কিজানি ভাল শিক্ষা পাব, কিন্তু সেইটো আচলতে নহয়। আমাৰ চৰকাৰী স্কুলৰ শিক্ষকসকলেও যথেষ্ট কোৱালিফাইড হয় আৰু চৰকাৰী স্কুলত যদি পঢ়া শুনা কৰে ইয়াত পঢ়া শুনা কৰিও ডাঙৰ মানুহ হ'ব পাৰিব। মই নিজে এজন চৰকাৰী স্কুলত পঢ়ি অহা ছাত্ৰ আছিলোঁ, গতিকে এইখিনি মানে আমি আচলতে গাৰ্জেনখিনিক মানে বুজাব পৰা নাই যে আপোনাৰ চৰকাৰী স্কুলত পঢ়িও যে মানে ভাল শিক্ষা পাব পাৰে। এই কথাটো আমি ৰাইজৰ মাজত লৈ গ'লেহে আমাৰ চৰকাৰী বিদ্যালয়বিলাকত নামভৰ্তিৰ সংখ্যা বাঢ়িব। আমাৰতো গাইডলাইন মতে 1:25 এজন টিচাৰৰ এগেইনষ্টত 25জন ষ্টুডেণ্ট থাকিব, কিন্তু LP-বিলাকত কি হয় যিহেতু 5টা ক্লাছ থাকে তাতে 2-3জন থাকিব লাগে। আমি সেই ৰেচনেলাইজেশ্যন প্ৰচেছটোও কৰি আছোঁ আৰু আপোনাৰ টিচাৰৰ অলৰেডি এডভাৰটাইজ হৈ গৈছে, ইয়াৰ স্ক্ৰুটিনিও হৈ আছে। এইখিনি শেষ হোৱাৰ লগে লগে চৰকাৰে যেতিয়া নিযুক্তি দিব তেতিয়া শিক্ষকৰ সমস্যাৰ সমাধান হ'ব। 2জন ষ্টুডেণ্ট থাকিলে দুজন টিচাৰ থাকিলে 30জন ল'ৰা ছোৱালী পঢ়াব পাৰিব, কাৰণ 1:15 হ'ব ৰেচিঅ'। এই ক্ষেত্ৰত পাৰিব। এইটো ক'লোৱেই যে আমাৰ কিছুমান টিচাৰৰ অকণমান শ্বৰ্টেজ আছে। 1100 পষ্টৰ কাৰণে অলৰেডি এডভাৰটাইজো হৈছে আৰু তাৰে পৰীক্ষাও হৈ গৈছে, স্ক্ৰুটিনি চলি আছে। সেইখিনি শেষ হোৱাৰ লগে লগে এই যিখিনি সমস্যা সমাধান হৈ যাব, আমাৰ যিটো ছিংগল টিচাৰৰ সমস্যা সেইটো সমাধান হৈ যাব।